মহন্ত ঘৰ পৰা আনিলো নঙলা আৰু নঙলা খুটা ভাঙি দিলো মহন্ত ক'ব নাই খোলে ব'লা মাঘ বিহু বুলি ক'লে ভেলাঘৰ বা মেজি দৰকাৰ। এতিয়া কথাটো হৈছে কি আমাৰ সংস্কৃতি আমি নাৰাখিলে কোনে ৰাখিব। খুৰশালি পোৱালিকো লৈ আনিছো নৰা কাটিবলৈ। জীৱনত নৰা কাটি পোৱা নাই, এয়া প্ৰথম নৰা কাটিছে। আজিকালি ল'ৰা ছোৱালীয়ে লেচেৰি মানে কি বুজিয়ে নাপায়। শুন, লেচেৰি মানে হৈছে যেতিয়া মানুহে ধান খেতি কৰে, ধান খেতি কৰাৰ পিছত যেতিয়া ধানখিনি কাটি লৈ যায়, তেতিয়া কি হয় কিছুমান ধানৰ ঠোক মানে পথাৰতে থাকি যায়। সেই ধানৰ ঠোকবিলাক আমি এটা মনা লৈ পেলাই মানে বুটলি বুটলি ঘৰলৈ লৈ গৈছিলোঁ। সেয়া হৈছে লেচেৰি ঘটনা। এটা কথা শুন ক'বলৈ মন খাই বিচনাত পৰি যা। কোনোবা ডিকুৰাৰ বজাত মাছ মাংসৰ কাৰণে মানুহৰ পৰা হেতাৰ পৰা হাঁহৰ দাম সাংঘাতিক। একোটা হাঁহৰ দাম 900,000 টকা। মাঘৰ বিহু হা, গতিকে ঘৰ ফিচাৰি মাছ ধৰিবই লাগিব। বাহু আছে প্ৰায় 5 কেজি মান ওজনৰ, ধৰি দেখুৱাই আছো। বিহু বুলি পুখুৰী মাছ ধৰি ৰৌ মাছ, চন্দা, কমন কাৰ্প, মিৰিকা ধৰিলে, শ'ল মাছ, ৰৌ মাছ নেকি? ভাঙোন আছে নহয়, বগী ভাঙোন। মহন্ত ঘৰ পৰা আনিলো নঙলা আৰু নঙলা খুটা ভাঙি দিলো মহন্ত ক'ব নাই খোলে ব'লা গতিকে গম পালেহে ব'লা কুকুৰডাল যি চিঞৰিছে। এয়া মই এইটো কি বুলি কয় ধূলা ন, ধূলাত ভাত খাইছো। একদম নাতিনীয়েকৰ কাৰণে নিমকি বনোৱাত ব্যস্ত প্ৰস্তুতি আৰু এইফালে এজন মহাশয় লখিমপুৰৰ পৰা আহি পেলাই প্ৰথম ভেলাঘৰ পাইছেহি। কেনেকৈ আছে এনজয়মেণ্ট তোমাৰ? মজা হৈছে।